নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যিসকল ষ্টুডেণ্টৰ মেৰিট লিষ্টত নাম অহা নাই। অৰ্থাৎ কেইদিনমান পিছত যে ঈশান উদয় স্কলাৰশ্বিপৰ মেৰিট লিষ্ট প্ৰকাশ পাইছিল, তাত যিসকল ষ্টুডেণ্টৰ ষ্টেটাছ নাইবা ব্লাংক হৈ আছে, নাইবা মেৰিট লিষ্টত ছিলেকশ্যন হোৱা নাই, সেইসকল ষ্টুডেণ্টে এতিয়া কি কৰিব? সেইসকল ষ্টুডেণ্টে কি এতিয়া পইচা নাপাব? তো আজিৰ ভিডিঅ'টোত মই এইটো আলোচনা কৰিম যে যিসকল ষ্টুডেণ্টৰ মেৰিট লিষ্টৰ আগত নাইবা ব্লাংক হৈ আছে, সেইসকল ষ্টুডেণ্টে এতিয়া কি কৰিব? তো এই ভিডিঅ'টোত মই কমপ্লিটলি আলোচনা কৰিম। আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰি দিব। তো মই যিটো দেখিলোঁ যে মই এই বছৰ যিটো দেখিলোঁ যে এজনে যোৱা বছৰ ঈশান উদয় স্কলাৰশ্বিপটো আবেদন কৰিছিল, অৰ্থাৎ এপ্লাই কৰিছিল যোৱা বছৰ, অৰ্থাৎ 23-24 চনত এপ্লাই কৰিছিল। তেওঁৰ মেৰিট লিষ্টত নাম অহা নাই, অথচ তেওঁৰ পাৰ্চেণ্টেজ আছিল 75%। আৰু এজনে যোৱা বছৰ এপ্লাই কৰিছিল, তেখেতৰ পাৰ্চেণ্টেজ আছিল 64%, অথচ তেওঁৰ মেৰিট লিষ্টত নাম আছে আৰু। তো ইয়াৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে এই ঈশান উদয় স্কলাৰশ্বিপটোত অকল পাৰ্চেণ্টেজে গুৰুত্বপূৰ্ণ নহয়। পাৰ্চেণ্টেজৰ লগতে আপোনালোকৰ বছৰি ইনকাম, অৰ্থাৎ আপোনালোকৰ বছৰি ইনকাম যিমান কম হ'ব তেতিয়াহ'লে স্কলাৰশ্বিপটো পোৱাৰ চান্স থাকে। আৰু তাৰ লগতে গুৰুত্বপূৰ্ণ এটা ডকুমেণ্ট হয় আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, অৰ্থাৎ আপুনি যদি OBC, SC, ST কাষ্টৰ হয় তেনেহ'লে এই স্কলাৰশ্বিপটো পোৱাৰ চান্স বেছি থাকে। অৰ্থাৎ আপোনালোকৰ ইনকামখন যিমান বেছি ইনকামত কম থাকিব, সিমান বেছি স্কলাৰশ্বিপটো পোৱাৰ চান্স থাকিব। আৰু লগতে আপোনালোকৰ কাষ্ট OBC, SC, ST কাষ্টৰ যদি হয় তেনেহ'লে আৰু বেছি চান্স থাকিব পোৱাৰ। এতিয়া মূল কথাটো হ'ল যিসকল ষ্টুডেণ্টৰ মেৰিট লিষ্টত ছিলেকশ্যন হোৱা নাই তেখেতসকলে এতিয়া কি কৰিব? তো আপোনালোকৰ যদি মেৰিট লিষ্টত ছিলেকশ্যন হোৱা নাই তো ইমান বেছি চিন্তাৰ প্ৰয়োজন নাই। এতিয়া যদি আপোনালোকৰ মেৰিট লিষ্টত আছে তেনেহ'লে আপোনালোকে এইবাৰ স্কলাৰশ্বিপটো নাপাব। কিন্তু এতিয়া যে যিখন 2024-25 চনৰ নতুন ফৰ্ম অ'পেন হৈছে, অৰ্থাৎ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, এতিয়া আৰু এবাৰ আপোনালোকে এপ্লাই কৰিবলৈ সুবিধা পাব। অৰ্থাৎ আৰু এবাৰ আপোনালোকক ফ্ৰেছ হিচাপে এপ্লাই কৰিবলৈ আপোনালোকক সুবিধা প্ৰদান কৰিছে, আৰু এবাৰ এপ্লাই কৰিব পাৰিব ফ্ৰেছ। কিন্তু মনত ৰাখিব আপোনালোকে যে 2023-24 চনত যিখন এপ্লাই কৰিছিলে, 2023-24 চনত এপ্লাই কৰিছিলে, সেই ফৰ্মখন প্ৰথমতে উইথড্ৰ কৰিব লাগিব। অৰ্থাৎ ইয়াৰ আগত আপুনি যে এপ্লাই কৰিছিলে সেই ফৰ্মখন প্ৰথমে উইথড্ৰ কৰিব লাগিব, তাৰপিছত আপোনালোকে ফ্ৰেছ হিচাপে এপ্লাই কৰিব লাগিব। মই যোৱা কেইবছৰ মই চালোঁ যে যিসকল ষ্টুডেণ্টৰ মেৰিট লিষ্টত নাম নাথাকে তেখেতসকলে আৰু এবাৰ ফ্ৰেছ হিচাপে এপ্লাই কৰে, আৰু তেখেতসকলৰ তাৰ পিছত তেখেতসকলৰ মেৰিট লিষ্টত নাম থাকে। সেইকাৰণে মই আপোনালোকক কৈছোঁ যিসকলৰ মেৰিট লিষ্টত ছিলেকশ্যন হোৱা নাই তেওঁলোকে ইমান বেছি চিন্তাৰ প্ৰয়োজন নাই। তেওঁলোকে যোৱা বছৰ যিখন এপ্লাই কৰিছিলে সেই এপ্লাই ফৰ্মখন উইথড্ৰ কৰক আৰু নতুনকৈ ফ্ৰেছ হিচাপে এপ্লাই কৰক। এতিয়া আৰু এটা কথা হ'ল যে যিসকল ষ্টুডেণ্টৰ মেৰিট লিষ্টত নাম আছে, অৰ্থাৎ ছিলেকশ্যন হৈছে নাইবা য়েছ আছে, তেখেতসকলৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে তেওঁলোকৰ যিটো স্কলাৰশ্বিপৰ পে'মেণ্ট, এই পে'মেণ্টটো কেতিয়া পাব? তেখেতসকলক মই কৈ দিছোঁ যে তেখেতসকলৰ এতিয়া তেওঁলোকৰ প্ৰথমতে NSP-টো যিটো পে'মেণ্ট আছে সেইটো NSP-টো PFMS হ'ব, তাৰপিছত ট'কেন নাম্বাৰ জেনেৰেট হ'ব, তাৰপিছতহে তেওঁলোকে পে'মেণ্টটো পাব। এতিয়া আপোনালোকৰ NSP-টো PFMS মই আশা কৰা মতে আগষ্ট মাহত আশা কৰা যায়, আৰু আগষ্ট মাহত NSP-টো PFMS হ'ব, তাৰপিছত ট'কেন নাম্বাৰ জেনেৰেট হ'ব আগষ্ট মাহত, তাৰপিছতহে আপোনালোকৰ স্কলাৰশ্বিপৰ এমাউণ্ট পাব। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল। আপোনালোকৰ যদি ভিডিঅ'টো চাই পিনে ভাল লাগে নাইবা উপকৃত হৈছে বুলি ভাবে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক। যিসকল ষ্টুডেণ্টে এইবাৰ মেৰিট লিষ্টত নাম আছে নাইবা আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিয়ক যিসকলৰ ঈশান উদয় স্কলাৰশ্বিপটো এপ্লাই কৰিছিলে।
তো আজিৰ ভিডিঅ'ত ইমানেই, ধন্যবাদ।